Hello everyone, welcome back to my YouTube channel. আশা কৰিছো সকলো ভালে আছে আৰু সকলো ভালে থাকক। ব্লগ ডিম কৈ দিবই পৰা নাই। আজি ভাবিলো একদম স্টাৰ্ট কৰি দিও, নহলে সদায় পিছ পৰি থাকি যোৱা হয়। আজি কোনো কাম এটা আজি যদি স্টাৰ্ট কৰি দিয়া নহয়, সেই কামটো পিছলৈ থওঁতে সদায় সেই পিছটো নাহে আৰু আজি ৰাতিপুৱা সোনকালে উঠি অলপমান ৱাক কৰিলো, তাৰপিছত অলপমান এক্সাৰসাইজ আৰু আমাৰ সাইডত যিখিনি প্লান্ট আছে হেয়া দেখুৱাইছো। সৰু সুৰাকে দুটামান ফুলমনিয়ে ৰৈছে, পিয়াজ পাত, নহৰু পাত, এলোভেৰা এনেকুৱাকৈ। তাৰপিছত মই ভাবিছোঁ আজি পৰা ডায়েট ষ্টাৰ্ট কৰোঁ। সেই চিয়া সিডৰ পানী খাব লৈছোঁ। চিয়া সিড অলপমান তিয়াই ৰাখিছোঁ, প্ৰায় 1 ঘণ্টা তিয়াই ৰাখিম। তাৰপিছত এই পানীখিনি খাম। ইয়াতে আপোনালোকে যদি ইচ্ছা কৰে অলপমান নেমু ৰস দিব পাৰে আৰু মৌ জোল মিহলাই খাব পাৰে। আমাৰ যিটো পেটৰ চৰ্বি বহুতখিনি মানে কম হয় বুলি কয়, মই ইউটিউবতে পোৱা। আৰু এতিয়া দেখিছে আপোনালোকে মই কিচেন চাফা কৰি আছোঁ। সদায় যে এই কিচেনটোৰ পৰা ওলাই যোৱা হয় ৰাতিপুৱা সময়ত, আকৌ দুপৰীয়া সোমোৱা হয়, কিন্তু যেনেকৈ জোৰ বস্তু থাকে তেনেকেই থাকি যায়, কোনো চাফ চিকুণ মানে কৰিবলৈ সময় নোপোৱা নিচিনা। আৰু গোটেই তেল চিকটিবোৰ পৰিও লেতেৰা হৈ গৈছে টেমাবোৰ, সেই আজি চব চাফা কৰিছোঁ। আৰু এতিয়া তাৰ মাজতে এইটো মোৰ দ্বিতীয় গিলাচ পানী, চিয়া সিডৰ যিখিনি পানী, চিয়া সিড তিয়াই থোৱা সেইখিনি পানী খাব লৈছোঁ। মই নেমু দিয়া নাই, মোৰ বহুত গেছ ফৰ্ম কৰে, সেইকাৰণে অকল মৌ জোল দিছোঁ, কিন্তু মই লাহে লাহে হেবিট কৰিম। আৰু কিচেন চাফা কৰাৰ পিছত এয়া আহিছোঁ মোৰ কাপোৰ ডিপাৰ্টমেণ্টলৈ, মানে কাপোৰখিনি অলপ উলিয়াই দিলোঁ, ফুলমনিয়ে ধুব। তাৰপিছত ভাবিছোঁ আজি দুপৰীয়া জলপান খোৱা যাওক। দুপৰীয়া মানে আমাৰ আগবেলাটো আৰু জলপান খোৱা যাওক। সেই জলপান অলপমান তিয়াই লৈছোঁ, মানে চাউল তিয়াইছোঁ, বৰা চাউল। মই জলপান বনাম অলপ পিছত গা ধুই আহি। আৰু আজি কৰিম বুলি আহিছোঁ স্পা, হেয়াৰ স্পা। তাৰ কাৰণে বা এগৰাকী আহিব, মোক যোনে ফেচিয়েল কৰি দিয়ে আৰু স্পা কৰি দিয়ে, আগতে ভিডিঅ' দেখিছে। বা এগৰাকী আহিব, সেয়েও জলপান মই বনাই লৈছোঁ। তাৰ আগতে মই স্পীডকৈ কাম কৰিছোঁ, গোটেই ঘৰ চৰ চাফ কৰি মেলি মোৰ হৈ গ'ল। আৰু আমাৰ এই চেণ্ডেলবোৰ, আপোনালোকৰ ঘৰতো এনেকুৱা হয়নে বাৰু? যিমান মই চিজিল কৰি ৰাখিলেও নহয়, পিন্ধি যোৱাৰ পিছত আকৌ একেই আহি খুলি পেলাই থৈ দিয়ে। তাৰপিছত পানী দুগিলাচ খাই যিহেতুকে আছিলোঁ, এতিয়া ৰাতিপুৱা সময়ত 9টামান বাজিছে আৰু চাহকাপ খাওঁ বুলি ভাবিছোঁ। আৰু চাহৰ লগত খাইছোঁ 2টা মেৰিগ'ল্ড বিস্কুট। মই বহুত বস্তু খাবলৈ কমাই দিছোঁ, কিন্তু নাজানো কিয় ৱেইটটো কমা নাই, ওপৰেঞ্চি বাঢ়িছে, 60 হৈ গ'ল, নাজানো আৰু কি হয়। এতিয়া গা পা ধুই আহি মই প্ৰথমেই আচলতে ভগৱানক তাত সেৱা কৰোঁ, চাকি বন্তি জ্বলাওঁ আৰু জেগাডোখৰ প্ৰথমে চাফা কৰি লওঁ। আৰু কিবা এটা অকেজন যেতিয়া থাকে, কিবা পূজা থাকে বা কিবা এটা থাকিলেহে মই আচলতে মেখেলা চাদৰ বা শাৰী পিন্ধোঁ, বা স্কুললৈ যেতিয়া ওলাই যাওঁ তেতিয়া সেৱা কৰোঁ। কিন্তু প্ৰায়খিনি সময়ত মই এনেকৈ চুইজাৰযোৰ পিন্ধিয়ে আচলতে সেৱা কৰি দিওঁ। আৰু কোনোবা এগৰাকী ভণ্টিয়ে মোক কমেণ্ট কৰিছিলে গোঁসাই ঘৰভাগ বৰ ভাল লাগিছে বুলি দেখুৱাবলৈ, আজি অকণমানকৈ দেখুৱাই দিছোঁ দেই। কাপোৰ মেলিব আহিছোঁ। আৰু এটা কথা কওঁ, মোক বহুতে হোম টুৰ দিব কৈ আছিলে, আৰু দেখিছে নহয় ব্যস্ততাখিনি, মই লং ভিডিঅ'ৰ কাৰণে টাইম পোৱা নাই। চ' হোম টুৰ দিবলৈ অকণমান অসুবিধা হৈ আছে। চেষ্টা কৰিম মই, অকণমান ঠাণ্ডাখিনি কমক, তাৰপিছত অকণমান ঘৰটো সজাই পৰাই আচলতে হোম টুৰ দিলে ভাল লাগে ন, মানে আনচিজিল হৈ থাকিলে অলপ ভাল নালাগিব মনটো, সেয়া। আৰু মই এতিয়া জলপানখিনি বনালোঁ আৰু বা এগৰাকী আহিলে, তো ইয়ালৈকে বায়ে অনা এয়া গজা লৈছোঁ, অকণমান খাইছোঁ আৰু চাহ খালোঁ। তাৰপিছত আমি জলপানো খালোঁ, আৰু এতিয়া খাইছোঁ এয়া চুপাৰী বায়ে আনিছে, এই যে মিঠা মিঠা গুৰি দিয়ে, মুভ ব্লাষ্ট নে কিবা বুলি কয়, ইমান ভাল লাগে খাই। তাৰপিছত মোৰ ফাৰ্ষ্ট কৰিব লৈছে ইয়াত থ্ৰেডিং। বায়ে প্ৰথম আহি মোক থ্ৰেডিঙে কৰি দিয়ে, খুব ধুনীয়াকৈ কৰে, তেওঁৰ হাতখন খুব ভাল। মোৰ প্ৰতিটো কামেই তেওঁৰ ভাল লাগে আচলতে, মই সেইকাৰণে বাকে মাতোঁ। আৰু আজি গোটেইখিনি কাম কৰি আছোঁ আমি ৰ'দত বহি চাদৰ ওপৰত, কাৰণ ঠাণ্ডা যি, এনেকুৱা ঠাণ্ডাত ভিতৰত স্পা কৰিবলৈ হ'লে জ্বৰ উঠি যাব আচলতে, সেয়ে বোলো নহয় ৰ'দতে কৰক বা ইয়াতে ভাল লাগিব। আৰু গোটেই স্পা কৰাৰ পিছত যে মাছাজটো কি ক'ম আৰু, ইমান বেছি ৰিলেক্স ফিল কৰোঁ নহয়, একদম হাতৰ গাঁঠি আঙুলি চব ফুটাই মেলি মাছাজ কৰি দিয়ে, ভাল লাগে। এণ্ড ফাইনেলি ডান। আৰু মই এতিয়া ৱাছ কৰিম এইখিনি ওপৰতে। এতিয়া ফুলমনিৰ পাল, ফুলমনি কিবা কিবি কৰি আছে, এইফালে মই আহিলোঁ চুলিখিনি ৱাছ কৰি। চিকেন মানুহজনে বনাইছিলে, লগত ভাত লগত উঠাই বা এগৰাকীকো খোৱালোঁ, ময়ো খালোঁ। আৰু বাৰ লগতে এতিয়া ওলাই আহিছোঁ ATMত, কাৰণ পইচা দিব লাগিব আৰু মোৰ কেছ নাছিলে। চ' উলিয়াই পিনে বাক দিলোঁ, তাৰপিছত মই ঘৰলৈ ঘূৰি আহিছোঁ। আৰু ঘূৰি আহিয়ে আমাৰ তাত দেখিছোঁ নিউ মেম্বাৰ আহিছে। আমাৰ ঘৰৰ গোটেই মানে বিল্ডিঙত ঘূৰি ফুৰা এটা মেকুৰীয়ে পোৱালি দিছে, 3টা পোৱালি হৈ আছিলে, কিন্তু ভিডিঅ'ত নোলালে, কভাৰেই নহ'লে। আৰু আজিৰ পৰা অলপমান জুচ খোৱা ষ্টাৰ্ট কৰিছোঁ। সাধাৰণতে জুচ বহুত খাওঁ, কিন্তু গাজৰ আৰু বিটৰ জুচ খোৱা ষ্টাৰ্ট কৰিছোঁ। স্কিনৰ কাৰণেই হওক বা ভিটামিনৰ কাৰণেই হওক বা ব্লাডৰ কাৰণেই হওক, হিমোগ্ল'বিনৰ কাৰণে আচলতে খুব ভাল হয়, সেয়ে মই খাবলৈ ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে ইচ্ছা কৰিলে এটা নিমখ দি ল'ব পাৰে। সৰু সৰুকৈ গাজৰ কুটি মই ধুনীয়াকৈ মিক্সিত মাৰি ৰসটো উলিয়াই লৈছোঁ।
আৰু তাতে অকণমান নিমখ দিব পাৰে আপোনালোকে কিন্তু মই নিমখ দিয়া নাই যেটোকে মই ভাল নাপাওঁ আৰু এয়া প্ৰায় 3টামান বজাৰ সময় যেটোকে মই 12টামান বজাতে ভাত খাইছিলোঁ 3টা বজাত অকণমান জলপান খালোঁ আৰু দুটা মই সৰস্বতী পূজাৰ লুক ভিডিঅ' বনালোঁ সেইকেইটা বনাই পিনাই মই থৈছোঁ কিন্তু সঁচাকৈ ভিডিঅ'বোৰ বনাবলৈ ভাল কিন্তু ইমান পিছত কষ্ট হয় নহয় কি কম আৰু মানে এইবিলাক যে গোটেই ধান বান হৈ যায় এইবোৰো চিজিল কৰিব লাগে আকৌ গোটেই ভিডিঅ'কেইটা বনাই আহিলোঁ সেইকেইটা মই শ্বৰ্ট ভিডিঅ'ত আপলোড কৰিম আপোনালোকে চাব পাৰিব সৰস্বতী পূজাৰ লুক ভিডিঅ' বুলি সাৰ্চ কৰিলে আহিব আচলতে তাৰপিছত একাপ খালোঁ খুব ধুনীয়াকৈ চাহ অলপমান ৰিলেক্স কৰিলোঁ আৰু এতিয়া বেটা আহিলে ক্লাছৰ পৰা তাক আগতেই গুলি বনাই থোৱা সান্দহগুৰিত অলপ গাখীৰ দি খাবলৈ দিছোঁ আৰু এতিয়া প্ৰায় 7টামান বাজিছে মই ভাবিছোঁ অকণমান তাক পঢ়িবলৈ দি মই অকণমান পঢ়োঁ যিহেতুকে মোৰ ট্ৰেইনিং হৈ আছে গম পাইছে শ্বৰ্ট চোৱাসকলে আৰু ট্ৰেইনিঙৰ কাৰণে অলপ নিজেও পঢ়িবলগীয়া হৈ যায় আচলতে বহুত দিনৰ মূৰত এনেকুৱা পঢ়া শুনা কামবিলাক আচলতে কৰিবলৈ লৈছোঁ ভালো লাগে কেতিয়াবা পঢ়ি আচলতে এই হেবিটছখিনি আমি ৰাখিব লাগে নিজে ভাবোঁ এতিয়া খুব একদম হেৰাই যোৱা হেবিটছ কিছুমান তাৰপিছতে আহিলোঁ আকৌ কিচেন ডিপাৰ্টমেণ্ট ভাত বনাব লাগিব ৰাতি সৰু সৰু আলু ভাজিছোঁ আৰু ফুলমণিয়ে পেটাইয়া ওপৰত পুৰি আছে মাছ মই গৈ চালোগৈ সিহঁতে মাছ পুৰি আছে এটা গৰৈ মাছ লাষ্ট আছিলে এইটোৱে বেটাই খুব ধুনীয়াকৈ একদম জুই ফুৱাইছে অকণমান জোকাইছোঁ তাক মই অকণমান জুই ফুৱালোঁ তাৰপিছতে আহিলোঁ এয়া ধুনীয়াকৈ তাই মাছখিনি পিটিকিবলৈ ৰেডি কৰি ৰাখিছে আৰু ইয়াতে দিছে পিঁয়াজ পাত নহৰু পাত আৰু ভোট জলকীয়াৰ তেল ভোট জলকীয়া আচাৰ আছে তাৰে তেল দি দিছে আৰু এতিয়া খাবলৈ লৈছোঁ আমি ভাতখিনি গোটেইকেইটা মিলি খুব ধুনীয়াকৈ এনেকৈ আমি ভাত খাওঁ আচলতে আৰু খোৱাৰ টাইমটো খুব সোনকাল কৰিছোঁ ভাতো অলপমান লৈছোঁ আৰু খামো সোনকালে বেটাই অলৰেডি ভাত খালেই কিন্তু অকণমান সি মোৰ পৰা খাই বোলে চ' তাক অকণমান খুৱাই দিওঁ আৰু এইফালে চাওক ভোট জলকীয়া খাই মোৰ কি অৱস্থা হ'ল ইমান পুৰিলে আৰু এতিয়া ৰাতি 10:03 হৈছে শুবলৈ জাষ্ট যাব লৈছিলোঁ তেনেকুৱাতে ফোন কল এটা আহিলে যে ফ্লিপকাৰ্টৰ পাৰ্চেল এটা আহিছে আজি ফাৰ্ষ্ট টাইম ৰাতি ইমান দেৰিকৈ মই পাৰ্চেল মানে ৰিচিভ কৰিছোঁ ফাৰ্ষ্ট টাইম হৈছে এইটো তেওঁলোকে বোলে গুৱাহাটীৰ পৰা আহি এনেকৈ পাৰ্চেল দি আছে আচলতে বেটাৰ কাৰণে এখন বেড টেবুল অৰ্ডাৰ কৰিছিলোঁ ঠাণ্ডা পৰিছে সি পঢ়িবলৈ নিবিচাৰে টেবুলত বহি এখন আছিলে বেয়া হ'ল সেইকাৰণে আজি এখন দিছোঁ আৰু খুব ধুনীয়া আহিছে আৰু আজিৰ এই ভিডিঅ'টো এই টেবুলখনতে সমাপ্ত কৰোঁ আকৌ লগ পাম নেক্সট ভিডিঅ'ত বাই